নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই আছোঁ বৰ্তমান দীপৰ বিলত। আৰু দীপৰ বিলৰ সৌন্দৰ্য কিবাকিবি এইবিলাক ধুনীয়াকৈ দেখুৱাম আপোনালোকক। তো বৰ ধুনীয়া একদম, কিন্তু এটা মেকটা অলপ বহুত এনেকুৱা পৰি আছে। কিন্তু এটা কথা গম পাইছোঁ যে মই দীপৰ বিলত মানে ঘৰিয়াল ওলাইছে। কথাষাৰ কিমান দূৰ সত্য কিমান দূৰ অসত্য সেইটো কথাও গম নাপাওঁ। দীপৰ বিলত এই দাদাবিলাক ইয়াত আছে, কিন্তু তেওঁলোকক মই সুধিছিলোঁ যে দাদা আপোনালোকে গম পায় নে দীপৰ বিলত যে ঘৰিয়াল ওলাইছে। তো তেওঁলোকে ক'লে যে দীপৰ বিলত এনেকুৱা ধৰণৰ আমি গম পোৱা নাই, কিন্তু দীপৰ বিলত ঘৰিয়াল ওলোৱা নাই, মিছা কথা বুলি ক'লে। কিন্তু মই কিমান দূৰ সত্য কিমান দূৰ অসত্য সেইটো কথা গম নাপাওঁ, কাৰণ মই এটা সৰু ক্লিপ এটা পাইছিলোঁ, শ্বৰ্ট ভিডিঅ' এটাত পাইছিলোঁ যে দীপৰ বিলত ঘৰিয়াল ওলোৱা বুলি। সেইকাৰণে সুধিলোঁ তেওঁলোকক, কাৰণ এইবিলাকতো মানুহে চাওক মাছ মাৰিব যাই থাকে না, তো হঠাৎ কিবা এটা হৈ গ'লে প্ৰব্লেম হৈ যাব। আৰু দীপৰ বিলখন ইমান সৰু নহয়, 4,000 হেক্টৰ বিঘা মাটি এনেকুৱাকৈ ভৰা এখন বহুত ডাঙৰ বিল হয়। তো সেয়াই আৰু চাব আহিলোঁ আৰু আপোনালোকক দেখুৱাম। এতিয়া চাওক, ঘৰিয়াল থকাটো সঁচা নে মিছা সেইটো কথা গম নাপাওঁ, থাকিবও পাৰে বা নাথাকিবও পাৰে। সেইকাৰণে আৰু ঘৰিয়ালটো দেখা নাপাম মই এতিয়া। আৰু লগতে কিছুমান টাইম লেপছ ভিডিঅ' এইবিলাক দেখুৱাম আপোনালোকক। তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব বুলি আশা কৰিলোঁ। আৰু গাইজ, এয়া দেখিছে আপোনালোকে দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী। তো মই ভিতৰত সোমাই কিনে আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, বিভিন্ন ধৰণৰ চৰাই আছে আৰু নামবিলাক এনেকৈ দি থৈ দিয়া আছে। মই নাম কোৱাটো ইমান সহজ নহ'ব, কিন্তু এইবিলাক দীপৰ বিলত থাকে আৰু বৰ্তমান মই দেখা নাই, থাকে বাৰু এইবিলাক। আৰু গাইজ, মই এতিয়া ইয়াৰ ওপৰত উঠি কিনে আপোনালোকক এটা মজা ভিউ দেখুৱাইছোঁ, চাই থাকক। ৱাও গাইজ, এয়া চাওক, ওপৰৰ পৰাই আপোনালোকে দীপৰ বিল কেনেকুৱা দেখা পাইছে, একদম এটা আল্টিমেট লুক। আৰু এই গাড়ীবিলাক যাই আছে এয়া চাওক, আৰু এনেকৈ আৰু এইবিলাক দেখিছে। তো দীপৰ বিল চব পূৰা বিল মানে বেলেগ হৈছে, মেটকা চেটকা পৰি কিবা বেলেগ টাইপৰ অলপ বেয়া দেখা হৈছে। তো কি কৰিম আৰু, একো নাই। আৰু দীপৰ বিল আহি কিনে মই এটা বস্তু দেখা পালোঁ, এই বহুত প্লাষ্টিকৰ বটল চটল কিবা কিবি হাবি জাবি এনেকৈ বহুত পৰিছে ইয়াতে। আৰু গাইজ, এইটো মই জুম কৰি দেখুৱাই দিছোঁ, সেইফালে গুৱাহাটী সেইটো চাইডে সেইটো পৰা চাগে এইটো এটা মন্দিৰ, ডাঙৰ মন্দিৰ, পূৰা পাহাৰৰ ওপৰত আছে। আৰু গাইজ, এয়া চাওক, ওপৰৰ পৰা দেখুৱাইছোঁ মই এখন সৰু পাৰ্ক, তাৰ লগতে এনেকুৱা মানুহ বহিব পৰা এটা ঘৰো আছে। ছাইডৰ এইটো ঘৰ, য'ত ফৰেষ্টৰ মানুহবিলাকে অফিচাৰবিলাকে থাকে চাগে ইয়াতে। আৰু দেখুৱাইছোঁ আপোনালোকক, চাই থাকক। এয়া চাওক, ইয়াতে নাওবিলাক আছে, মাছ বহুত মানুহে মাছ মাৰি থাকে ইয়াতে, জাল পাতে কিবা কিবি কৰে, তো সেইকাৰণে নাও আছে। আৰু ছাইডত এইখন দেখিছে অলপ ইঞ্জিন মানে থকা নাও এইখন। তো মই যিহেতু ইমান নাজানো, কিন্তু এটা কথা ক'ব বিচাৰোঁ যে ইয়াত যি ফৰেষ্টৰ অফিচ মানুহ থাকে, যিহেতু সিহঁতে চাগে এই নাওখন চলা মিলা কৰে, মানে কিবা এটা ইনচিডেণ্ট হৈ গ'লে মানুহৰ। আৰু এইবিলাক চাওক, মাছমৰীয়াবিলাক কেনেকৈ মাছ কিবা কিবি চাই আছে, সেয়াই আৰু দীপৰ বিল। আৰু গাইজ, এইটো দেখিছে আপোনালোকে এটা মন্দিৰ, আৰু মই এই মন্দিৰৰ কাষৰ এই গছৰ তলত বহিছিলোঁ, 1 ঘণ্টাৰ ওপৰ সময় বহিছোঁ, এটা বেলেগ লাগে। আৰু এয়া হ'ল শ্ৰী শ্ৰী ভাংগ্ৰা গোসাঁইৰ মন্দিৰ। তো কি আৰু মই এই বিষয়ে ইমান নাজানো, আপোনালোকে আহিলে হয়তো ইয়াত সোমাব পাৰে, এইখিনিয়ে ক'লোঁ। আৰু একদম আৰু এটা শান্তিৰ ঠাই, এই গছ তলত বহি কিনে উঠিবৰ মন যোৱা নাছিল, মই একদম আৰু বেলেগ লাগি গৈছিল। আৰু গাইজ, এতিয়া মই মেগী খাম, আৰু মেগীত কিবা কিবি এনেকৈ দি লৈছোঁ অলপ মোৰ এক্সট্ৰাকৈ, যিহেতু ভোক লাগিছে সেইকাৰণে মেগী খাব ওলাইছোঁ। তো প্ৰথমতে মই মেগী খাই লওঁ, তাৰপিছত দেখুৱাইছোঁ। আৰু গাইজ, এয়া চাওক, নাৰিকল। তো গৰমৰ দিন একদম বেলেগ আৰু দেহাত ঠাণ্ডা পৰি যাব যদি আপোনালোকে দীপৰ বিল বুলি নহয়, আপোনালোকে যদি এইবিলাক খাই গৰমৰ দিনত, তো দেখা মানে বহুত ৰিলেক্স পোৱা যায়। তো খাব, য'তে নহয় ত'তে খাব। এইবিলাক কাঠখুৰি তেনেকৈ থৈ দিয়া আছে, আনাৰস এইবিলাক আৰু।
আৰু গাইছ এইবিলাক মাছ চাওক, সেইবিলাক গৰৈ মাছ, কুচিয়া বুলি কওঁ আমি, আৰু বাগে কোনোবাই কি বুলি কয় গম নাপাওঁ, আপোনালোকে বা কি বুলি কয়। মই গাঁৱৰ মানুহ গোটেই কুচিয়া মাছ বুলিয়ে কওঁ। তো এইখিনি আৰু দীপৰ বিলৰ মাছ। এইটো কান্দুলি, একদম ফাল্টু মাছটো মই ভাল নাপাওঁ, কটা বহুত। তো এইটো কান্দিটোৰ ভিতৰত চাওক আৰু মাছ আছে, এইবিলাক দাদাহঁতে বিক্ৰী কৰে। এনেকৈ চলি আছে, কিছুমান মানুহে এনেকৈ চলি আছে। তো দীপৰ বিলৰ মাছ আৰু এইবিলাক ডাঙৰ মাছ, মই চালোঁ ডাঙৰ মাছ পাম বুলি, নাই ডাঙৰ মাছ নাই। তো এইবিলাক মাছটো খায়ে থাকোঁ। এইখিনিয়ে আৰু দীপৰ বিল। তো গাইজ আপোনালোকৰ আজি এইটো ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি কিনে জনাব। গুৱাহাটীত আহিছিলোঁ, তো ভাবিলোঁ দীপৰ বিলৰ ফালে এবাৰ আহোঁ। তো এটা ভিডিঅ' বনালোঁ, আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ দীপৰ বিলত কি এনেকুৱা বিশেষ দেখুৱাব পৰা নাই, কিন্তু নেক্সট টাইম ইয়াত আহি কিনে আৰু ভালকৈ দেখুৱাম। তো আজি ফাৰ্ষ্ট টাইম আহিছিলোঁ দীপৰ বিলত। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰোঁ।